মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ পাঠটোৰ কিছুমান সাম্ভাব্য প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন? উত্তৰ: চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ'ল প্লেটো। প্ৰশ্ন নং 2, বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? উত্তৰ: বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হ'ল সংসদীয় পদ্ধতি চৰকাৰ। প্ৰশ্ন নং 3, সংসদীয় পদ্ধতি চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। উত্তৰ: সংসদীয় পদ্ধতি চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ইংলেণ্ড। প্ৰশ্ন নং 4, সংসদীয় পদ্ধতি চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? উত্তৰ: সংসদীয় পদ্ধতি চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি। প্ৰশ্ন নং 5, ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰত থাকে? উত্তৰ: ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰত থাকে। প্ৰশ্ন নং 6, ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ: ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰশ্ন নং 7, এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। উত্তৰ: এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল জাপান। প্ৰশ্ন নং 8, যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত থকা দুবিধ চৰকাৰ কি কি? উত্তৰ: যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ হ'ল ৰাজ্য চৰকাৰ। প্ৰশ্ন নং 9, ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? উত্তৰ: ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে। প্ৰশ্ন নং 10, ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? উত্তৰ: ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এতিয়া আমি কিছুমান চমু উত্তৰৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন নং 1, বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? উত্তৰ: বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ'ল এককেন্দ্ৰীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ। প্ৰশ্ন নং 2, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ: সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল দুজন মুৰব্বী। এই চৰকাৰত দুজন মুৰব্বীৰ ব্যৱস্থা আছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন হ'ল নামমাত্ৰ কাৰ্যপালিকা। মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। প্ৰশ্ন নং 3, সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা। উত্তৰ: সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ: এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি। সংসদীয় পদ্ধতিৰ চৰকাৰত দুটা দোষ: ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়িনী আৰু কাৰ্যকাৰী ক্ষমতা ন্যস্ত থাকে, যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে। দ্বিতীয়তে, এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে। দলবিলাকৰ মাজত থকা অন্তকণ্ডলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। প্ৰশ্ন নং 4, ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? উত্তৰ: ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ'ল ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই
বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল'ব নোৱাৰে। প্ৰশ্ন নং 5। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ: ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল ক্ষমতাৰ পৃথকীকৰণ নীতি, দ্বিতীয়তে ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কাৰ্যকাল। প্ৰশ্ন নং 6। এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা। উত্তৰ: এক কেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ'ল: এক কেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম, ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে। জৰুৰীকালীন অৱস্থাত এক কেন্দ্ৰীয় চৰকাৰ বিশেষ উপযোগী। অতি ক্ষীপ্ৰভাৱে এনে চৰকাৰে যিকোনো অৱস্থাৰ সন্মুখীন হ'ব পাৰে। এক কেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ: এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়। এক কেন্দ্ৰীয় চৰকাৰৰ জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণৰ সুযোগ নাপায়। ইয়াৰ ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা কম হয়। এতিয়া আমি কিছুমান দীঘল উত্তৰৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন নং 1। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা। উত্তৰ: ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ: ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰা বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে। ক্ষমতাৰ পৃথকীকৰণৰ ব্যৱস্থাৰ বাবে তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত অৱৰোধন আৰু সন্তুলন নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাৰী হ'ব নোৱাৰে। এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ: ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে। ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্ৰিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়। ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ'লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰা জটিলতা আহে। এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত যোগ্যতা আৰু অভিজ্ঞতাতকৈ ব্যক্তিগত আনুগত্যই অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। প্ৰশ্ন নং 4। এক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ: শক্তিশালী কেন্দ্ৰীয় চৰকাৰ: এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী হয়। লিখিত অথবা অলিখিত সংবিধান: এক কেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে। উদাহৰণস্বৰূপে, ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত। একক নাগৰিকত্ব: একক নাগৰিকত্ব এক কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। দুৰ্বল ন্যায়পালিকা: এক কেন্দ্ৰীয় চৰকাৰত আইনসভাৰ প্ৰাধান্য পৰিলক্ষিত হয়। আইনসভাই প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে। নমনীয় সংবিধান: এক কেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে। আৰু এইকেইটা আছিল এক কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। আৰু ইয়াৰ লগে লগে আজিৰ প্ৰশ্ন উত্তৰৰ আলোচনা ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।